Hello guys, welcome to mounita'svlog. আজি আমি dibrugarh গৈ আছো মোৰ ইউনিভাৰ্সিটিত কিবা কাম আছে আৰু লগতে আমি jagannath mandirো হুমাম বুলি ভাবিছো তো সেই কাৰণে আজি সবে আকৌ উইথ ফ্যামিলি মানে আমি উলাই আহিলো dibrugarhলে এফালে চাওক আমাৰ ভাইটি ইমান ধুনিয়াকৈ বহি আছে ভাইটি ফুইব আহিলো ফুইব আহিলো dibrugarh ফুইব গৈছো jagannath mandirot নমো কৰিম এফালে বাই আছে এইফালে মনিতা Hello guys এতিয়া আমি পেট্ৰল ভৰাবলৈ ৰখিলো তাৰ পাছত এতিয়া ভিন্ডো গৈছে এতিয়া পেমেন্ট কৰিবৰ কাৰণে আৰু তাৰ পাছত আমি নিজৰ জাৰ্নি কাৰণে গৈ থাকিম মোৰ ইউনিভাৰ্সিটিত পাস সাৰ্টিফিকেট ল'ব আছিল পাস সাৰ্টিফিকেট অৰিজিনাল পাস সাৰ্টিফিকেট তো হেতু ললো লৈও এতিয়া উলাই আহিলো আমি এটুখিনি দেখুৱা নহল আৰু আপোনালোকক ইউনিভাৰ্সিটিখনৰ ওচৰত এটা ব্ৰিজ এটা বনাই থৈছে এস্কেলেটৰ লগাই থৈছে আৰু ইফালে চিৰি লগাই থৈছে তো ষ্টুডেণ্টবিলাকৰ আই থিংক সুবিধাৰ কাৰণে এইটো বনাই থৈছে তো ব'লা আপোনালোকক দেখাই দিওঁ এবাৰ গাইজ চাওক ইয়াৰ পৰা ভিউ ইমান ধুনীয়া উঠিছে এইফালে এইটো ইউনিভাৰ্সিটি ৰাস্তা এইটো ইউনিভাৰ্সিটি গেটখন গাইজ এতিয়া আমি ইউনিভাৰ্সিটিৰ পৰা আহি এতিয়া ফাৰ্ষ্ট ক্ৰাই মলত সোমাইছোঁ ভাইটিৰ কাৰণে শ্বুজ চাবৰ কাৰণে আৰু কি পাওঁ যদি ভাল কাপোৰ দেখোঁ তেতিয়াও তাৰ কাৰণে লৈ যাম বুলি ভাবিছোঁ তো ইমান কিউট অকণমানি ইমান ধুনীয়া জোতাবিলাক আছে নহয় ইয়াত কি কৈছা ঠিক লৈছোঁ তো গাইজ আমি এতিয়া ইউনিভাৰ্সিটিৰ পৰা ফাৰ্ষ্টত শ্বপিং কৰি ল'লোঁ ফাৰ্ষ্ট ক্ৰাই ভাইটিৰ কাৰণে বস্তু ল'লোঁ বেছি নহয় আৰু চেণ্ডেল কিনিলে আৰু থাৰ্মোমিটাৰ এটা কিনিলে আৰু এতিয়া আমি জগন্নাথ যাম এতিয়া আপোনালোকক দেখাই দিছোঁ নতুন চেণ্ডেল মানে কিনিয়ে পিন্ধিলেই মানে এইযোৰ কিনিলে এযোৰ আৰু এইযোৰ জোতা হয় জোতা আৰু এইটো থাৰ্মোমিটাৰ এইটোৱে শ্বপিং আৰু না চোলাও কেইটামান পচন্দ আহিছিলে এটা শ্বাৰ্ট আৰু এটা পেণ্ট বাট আমাৰ ভাইটি এতিয়া পুচকু হৈছে তো শ্বাৰ্টবিলাক তাক ফিট নহ'ল মানে ফিট হৈছিলে অকণমানে ডাঙৰ হ'ল তো পিছকে কিনিম আৰু এতিয়া এইখিনি কিনি থৈ দিলোঁ আৰু ইয়াৰ ভাইটি হাঁহি আছে চাওক ভাইটি এতিয়া সৰু হৈ আছে আৰু ইয়াৰ কাৰণে চেণ্ডেল মানে তিনিচুকীয়াত নাপায় তো সেইটো কাৰণে ফাৰ্ষ্ট ক্ৰাইত আহিব লগা হ'ল কাৰণ ই বেছি সৰু হৈ আছে চেণ্ডেল পিন্ধিবলৈ বাট হয়তো চেণ্ডেল নিপিন্ধাকৈ এনেকৈ লৈ পোৱা বেয়া লাগে ন তো সেইটো কাৰণে আজি ফাৰ্ষ্ট ক্ৰাইত সোমাই কেনে এযোৰ জোতা আৰু এয়া চেণ্ডেল কিনি আনিলোঁ বহুত কিউট কাপোৰ আছিলে ফাৰ্ষ্ট ক্ৰাইত ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে বহুত কিউট আছিলে আৰু আমাৰ বহুত কাপোৰ পচন্দ আহিলে খালি ই এতিয়া সৰু হৈ আছে তো কিনিব নোৱাৰিলোঁ গাইজ এতিয়া আমি জগন্নাথ মন্দিৰ পালোহি আৰু এতিয়া পূজাৰ কাৰণে আমি পূজা থাল ল'বলৈ আহিছোঁ এতিয়া ইয়াতে বাহিৰতে দোকান বহুত আছে তো ইয়াৰ পৰাই আমি লৈ গৈছোঁ চাকি ধূপ প্ৰসাদ সেইবিলাক ফুল চব দিয়া থাকে আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ গাইজ এতিয়া জোতা খুলি থৈ যাব লাগিব তো সেফটি কাৰণে স্যান্ডেল জোতা যিমান আছে সব বাহিৰত থৈ গৈছো
আৰু এতিয়া এন্ট্ৰি কৰিছোঁ আমি সবেই। গাইজ পূজা কৰা হৈ গ'ল, ফুট লৈ ল'লোঁ আৰু প্ৰসাদ লৈ ল'লোঁ আৰু এতিয়া আমি ঘৰ যাম আৰু ভাবিছোঁ কি ভাত খোৱা টাইম হৈ গ'ল, তো আমি হোটেলত মানে ভাতো খাই ল'ম। 6টা বলক গাইজ। চ' গাইজ এতিয়া আমি ধাবাত আহিলোঁ, আমি এতিয়া খাব লৈছোঁ আৰু আমি অৰ্ডাৰ কৰিছোঁ প্লেইন দাল আৰু 3 বাউল ৰাইচ আৰু চিকেন কঢ়াই আৰু লগতে চালাডো আছে। তো এতিয়া আমি খাম আৰু আমি ভাত খাই ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈছোঁ আৰু। চ' গাইজ আপোনালোকক যদি এইটো ব্লগটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগত থকা বেল আইকনটো টিপি কেনে অল অপশ্যনটো দিব। চ' বাই গাইজ।